দিয়কচোন কোৱা আমাৰ বাবালে যে বৰ বেয়া লগা হৈছে হেও কিয় কি হ'ল আকৌ বাপেকিটো হৈ কিবা গম গতি ৰাখিছেনে ল'ৰাই কি কৰিছে কি নাই কৰা কিবা খবৰ ৰাখিব লাগে আকৌ যেতিয়াই তেতিয়া অকল গালি সপনি পাৰিহে থাকিব পাৰে তাৰ বাহিৰে আৰু কি জানে কথা ক'ব আহিছে গালি নেপাৰি তাক মৰম কৰিব লাগে দিনৰ দিনটো ৰুমত সোমাই মোবাইল পিটিকি থাকোঁতেই যায়গৈ তাৰ বাহিৰেতো পুতেৰৰ বেলেগ কাম একো নাই কেতিয়াবা কিবা খং উঠিব নহয় ৰুমতে গৈ মোবাইলো ভাঙিম চালা পুতেৰৰ পিঠিও বহল কৰিম বাপেকে চিনি পোৱা নাই মোক ই মানুহটোৱে কেনেকৈ কৈছে চা সাধাৰণ আৰু নিশ্চিকুট কথাটোৰ কাৰণে ল'ৰাটোৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰে যেনেকৈ কৈছে যে তেওঁ ল'ৰা নহয়হে নহয়তো সি মোৰ ল'ৰা তোমাৰহে ল'ৰা তুমিহে তাক বাৰীৰ পিছফালৰ 3 থোকাকে ভীমকল খাই জন্ম দিছিলা মই দিয়া নাই নহয় কথা ক'ব লাগিছে এতিয়া মোৰ ল'ৰা সি মানুহটোৱে মোক একো এটা খোৱাও দেখিব নোৱাৰে সাধাৰণ ঘৰত লাগি থকা 3 থোকা ভীমকল খোৱাৰ বাবে মোক ইমান হেকান পাৰিছে কেলে খাইছিলো ভীমকল 3 থোকা মই হ'ব এতিয়া কান্দি দেখাব নালাগে ভাবিছিলোঁ ল'ৰাটো জন্ম হ'লে কল 3 থোকা তাক খুৱাম ল'ৰা জন্ম হ'বলৈ নাপালে আগতে গুৰ গঢ়ে খোৱাদি খালে ৰাম 3 থোকা কলনো কেনেকৈ খালে নহয় এইজনীয়ে এইটো পেট নহয় মানে দুলি আৰু কৈছোঁ নহয় ফ্ৰীতে পাই শেষ কৰি খালে কিনি খোৱা হ'লে নহয় একদম হেৰিয়ে ধোঁৱা ওলাই গ'লহেঁতেন তেতিয়াহে গম পালেহেঁতেন কলৰ দাম কিমান খামেই আৰু খাম ঘৰৰ কাৰণেহে খাইছোঁ কিনি খুৱাবলগীয়াতো হোৱা নাই কিনি খাবলগীয়া হোৱা হ'লে চাগে গোটেই গাঁওখনতে বদনাম গালে হয় আৰু খাম মই খাই মৰিম মই 3 থোকা কি 30 থোকা খাম মই খাই মৰিম ভীমকল খাই মৰিম মই তথাপিতো খাম তুমি বৰ বেছি কথা কোৱাহে কিবা এটা ক'বহে লাগে একেবাৰে টেপটেপাই উঠে হ'ল বুলি নিজৰ মানুহজনী কিমান বেয়াকৈ ক'ব লাগে নেকি মোৰ কিবা বেয়া নালাগে নেকি খোৱাও দেখিব নোৱাৰে পিন্ধাও দেখিব নোৱাৰে মানুহটোৱে কিমান যে কষ্টত আছে নহয় মই কিমান কষ্ট পাইছে মইহে জানো আপুনি কোৱা প্ৰতিটো কথাই মোক শুলে পিন্ধা দি পিন্ধে খাবা মই এনেহে কৈছোঁ বাৰীৰ পাছফালে আৰু এথোকা কল আছে সেইথোকাও পকিব হৈছে আৰু যেতিয়া পকিব সেইথোকাও তুমিয়ে খাবা কোনেনো খাব আৰু তেনেকৈ কল খোৱা মানুহটো আমাৰ ঘৰত আৰু কোনো নাই তোমাৰ বাহিৰে দেউতা মোক পইচা লাগে পইচা কি পইচা নিজৰ ল'ৰাটোৱে পইচা এটাও খুজিব নোৱাৰে কেনেকৈ ডাং খাইছে চোৱা একেবাৰে ক'ত ডাং খোৱা দেখিলা ক'ত ডাং খোৱা দেখিলা ঘৰত যিমানবোৰ আছে চবচোন তুমিয়ে খোৱা মই খাবলৈ কিবা থাকে জানো ঘৰখনত কি হ'ল কি খোৱা কথা ক'লো তুমিহে ডাং খোৱাৰ কথা কৈছা মই কিবা কৈছোঁ নেকি মানুহটোৱে খুৱাই গ'লগে মই ক'লো এটা তেখেতে বুজিলে এটা মই একো খোৱা বস্তুৰ কথা কোৱা নাই খোৱা বস্তুৰ কথা কোৱা নাই ডাং খোৱা মানে খং উঠাৰ কথা কৈছোঁ ক'লো এটা বুজিলে এটা তাকে ভালকৈ বুজাই ক'লেই হ'ল মইনো কি জানো দেউতা মোৰ দেৰি হৈছে পইচা দিয়া আকৌ এটা কাম কৰ কি কাম ক'ৰবাৰ পৰা ইটা চপা আনি মোৰ মূৰত মাৰি মাৰৰ পৰা পইচাকেইটা লৈ যা আপুনি কথাবোৰ কিয় বেলেগ ধৰণে কয়নো মায়ে ক'ৰ পৰা দিব আকৌ পইচা নাই মাৰ ওচৰত কিয় নিদিব মাৰ হাতত ঢেৰ পইচা সদায় মোৰ পকেটৰ পৰা পইচাও মাৰি লুকুৱাই থয় নহয় আছে চাগে কেইটকামান দিব যা মাৰৰ পৰা লৈ যাগে যা মানুহটোৱে মোক চোৰ সজালে মই বা তেখেতৰ পকেটৰ পইচা কেতিয়া চুৰ কৰিলো ইমান সাদৰী মানুহজনীয়ে মই কেতিয়া পইচা চুৰ কৰিলো আজিলৈকে মোৰ মা দেউতায়ো মোক চুৰ সজোৱা নাই
মোৰ মানুহটোৱে চোৰ সজালে ঘৰ শত্ৰু বিভীষণ আজি ঘৰৰ মানুহটোৱে মোক চুৰণি বনালে মই কেলে জীয়াই আছো মই কেলে জীয়াই আছো ঘৰতে বদনাম মোৰ মা কান্দি থাকিব নালাগেচোন দেউতা ক না পইচা দিবলৈ চুপ একদম চুপ একো কথাই তই মোক নকবি তোৰ কাৰণে মই চুৰণি হ'বলগীয়া হৈছে কিবা দৰকাৰ হ'ব মোক বিচাৰি বাপেৰক খুজিবলৈ তোৰ সাহস নাই ইমান যদি সাহসেই নাই আনহাতে মেখেলাখন আছে পিন্ধি থাকিবি যা আজি মেখেলা পিন্ধি থাকিবি তই চব ক্ষেত্ৰতে মই আগবাঢ়িব লাগে তোৰ কাৰণে মই চুৰণি হ'ব লগা হৈছে যা মেখেলা পিন্ধি থাকিবি যা মেখেলা পিন্ধিবি আজিৰ পৰা বাৰু কেই টকা লাগে 299 299 কিয় আকৌ কিতাপ এখন কিনিবলৈ হেৰৌ কিতাপৰ দামো 299 থাকেনে মডেল এখনো আছে 149ত পায় অঁ গম পালোঁ কি গম পালা আকৌ সেইকেইখন কিতাপ দোকানীয়ে চাগে 28 দিনৰ কাৰণেহে দিয়ে নহয় জানো দেউতা মানে তাকেহে 28 দিনৰ পাছত আকৌ 299 দি ৰিনিউ কৰিব লাগিব হয়নে নহয় দেউতা হয় আকৌ আজিকালি কিতাপৰ দামবোৰ মোবাইলৰ ৰিচাৰ্জৰ লগতহে মিলে নহয়নে দেউতা চুপ